বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল আজি মই এটা ঠাইলৈ যাবলৈ ওলাইছোঁ য'ত সুগুণৰ ৰিচাৰ্জ কৰা হয়। তো ক'ত আছে সেই সুগুণৰ ৰিচাৰ্জৰ কেন্দ্ৰ, তো আপোনালোকক দেখাই আছোঁ, তো চাই থাকক। বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল মই এতিয়া আছোঁ ৰাণীত য'ত সুগুণৰ ৰিচাৰ্জ কৰা হয়। তো মই ইয়াতে আহিছোঁ, তো আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব আৰু চাই থাকক। আহি দেখাবলৈ কুকুৰ এই কামুৰিবি নেকি? আৰু ইয়াতে সিলিণ্ডাৰ বিল সুগুণ বা লাহি টটীয়া সুগুণ ৰখা হৈছে। ইয়াতে এইটো বাঁহ লৈছে, এইটো পলি, এই বছৰে পলি, এইটো ইয়াৰ মাথা বগা বগা আছে, এইটো পলি আছে, এইটো মাহ আছে ইয়াৰ। আমাৰ সবার যিমান সুগুণ আছে ইয়াৰ ভৰিত এটা ৰিং দেওয়া হৈছে বা বুকুত এটা মাইক্ৰ'চিপ লগোৱা হৈছে। আৰু ইয়াতে আপুনি চাব পাৰে আমি ইয়াৰ ওচৰত নাযাওঁ, ওচৰত গ'লে ডিষ্টাৰ্ব হৈ যাব ইয়াৰ কাৰণে। ঘৰ ইমান ডাঙৰ, এইটো বা আছে, এইটো দেউতা আছে, এই পলি আছে, এনেকুৱা ডাঙৰ আছে। আমি সুগুণৰ ওচৰত নাযাওঁ, চাব নোৱাৰে নাই, তাতে এক ডিষ্টেঞ্চ থাকিবই লাগে মানুহবোৰ। আৰু সেইটো চব বাঁহ বনাবৰ কাৰণে এইটো ঘৰ দিয়া হৈছে। আৰু নাম আছে নেছলেজ। আৰু সুগুণ ইয়াতে বহে, ইয়াতে নিজেৰ বা নিজে হাগে। আৰু এইটো একদম জংঘলী নিচিনা ৰখা হৈছে ইয়াতে। আছে কি বুলি ক'লে? এইটো আছে সিলিণ্ডাৰ বিল বা লাহি টটীয়া। হয় নেকি? আৰু এটা বেলেগ প্ৰজাতি আছে, এইটো আছে বগা পিঠিয়া, অসমীয়া নাম বগা পিঠিয়া। ইয়াৰ
এইটো ডাকঘৰ ঘৰ আছে এইটো চব বগা পিঠিয়া সপোন আছে তাতে বহি আছে মানে সেইটো খাদ্য চাদ্য দিয়া হয় খাদ্য দি থাকোঁ ইয়াতে आणि এইটো সপোনটো ডেইলি খাদ্য নাখায় 3 দিন পিছত 4 দিন পিছত তেনেকুৱা খাদ্য খায় খাদ্য কি মাংস ছাগলীৰ মাংস এইটো পোৱালি 2 বছৰ পোৱালি মানে কিমান মান আছে টোটেল আমাৰ টোটাল 131 শগুন আছে ইয়াতে দুটা প্ৰজাতি এইটো বগা পিঠিয়া এইটো ৰং ক'লা আছে কিন্তু ইয়াৰ পিঠি বগা এতিয়া খুলি দিব মানে শগুনকেইটা আমাৰ ইয়াৰ প্ৰজাতি নে বাহিৰৰ ইয়াৰ লোকেল প্ৰজাতি ইয়াৰে না বাহিৰৰ প্ৰজাতি ইয়াতে প্ৰয়োজন কৰিলে লাভ নাই আমাৰ যিটো অৰিজিনেল শগুন আছিল অসমত সেইটো বহুত কমাই গৈছে 99% শেষ হ'ল ইয়াৰ কাৰণে সেইটো বচাবৰ কাৰণে এইটো প্ৰজনন কেন্দ্ৰ আমি খুলিলোঁ আৰু এইটো দুটা প্ৰজাতিৰ প্ৰজনন ইয়াতে চলি আছে খালি চাব পাৰে ইয়াতে সেইটো লাইটকীয়া এটা ডাঙৰ ঘৰ তাতে বগা পিঠিয়া আৰু সেইটো বেলেগ কম্পিউটাৰ আছে তাতে আৰু বেলেগ আৰু মোক ইয়াতে এনেকৈ নাম চাম লিখিব দিলে মই নাম চাম লিখি দিলোঁ তো যদি কোনোবা ষ্টুডেণ্টে মোৰ ভিডিঅ'টো চাইছে সপোনৰ বিষয়ে যদি বিশেষ জানিবলগীয়া হয় ইয়ালৈ আহিব পাৰে ৰাণীত আছে ছাৰ ভাল লাগিল আপুনি ধুনীয়াকৈ আমাক দেখাই দিল ধন্যবাদ তো তাৰ কাৰণে আপোনালোক ধন্যবাদ জনাইছোঁ থেংক ইউ